Hey guys, welcome back to my YouTube channel. আপোনালোক সকলোকে মনিকা মেডি চেনেললৈ স্বাগতম জনাইছো। আজি চাওকচোন ইমান গৰম পৰিছে নহয়, তো সেইভাবে আজি এটা গৰমত খাব পৰাকৈ একেবাৰে জুতিৰে এসাজ বনাও। আহকচোন চাও ভিডিও। এয়া গাইস, আকাশৰ ফালে চাওকচোন ইমান চুকা ৰ'দ দিছে নহয়, গৰমতে থাকিব পৰা নাযায়। তো তাৰ কাৰণে আজি মই এই ৰেচিপিটো বনালো। তো গাইস, ভিডিওটো শেষলৈ চাব বুলি আশা কৰিলো আৰু ভাল লাগিলে ভিডিওটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব আৰু লগতে শেষলৈ চাব। তো আহক ভিডিওটো এতিয়া আৰম্ভ কৰো। গাইস, এয়া হল আম টেঙাৰে মাছৰ আঞ্জা। মই ভিডিওটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো, আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো। এয়া চাওকচোন, মই আম টেঙা আৰু লগত মাছৰ আঞ্জাখন বনাবলৈ আৰম্ভ কৰো। আসলতে গৰমৰ দিনত খাই খুবেই ভাল লাগে এই আঞ্জাখন, আৰু মই ভাবো আমাৰ অসমীয়া মানুহে আসলতে বেছিকৈ ভাল পায় এই আম টেঙা আৰু মাছৰ আঞ্জাখন। তো প্ৰথমতে মই কি কৰিলো, বজাৰৰ পৰা মাছখিনি আনিলো, আনি পেলাই ভালদৰে ধুই লৈ এয়া নিমখ হালধিৰে সানি ললো। নিমখ হালধি সানি লৈ কেৰাহী এখনতকৈ তেলখিনি গৰম হ'বলৈ দিলো। প্ৰথমতে এয়া চাওকচোন, প্ৰথমতে নিমখ হালধিখিনি সানি লৈ আছো ভালদৰে, আৰু এতিয়া কেৰাহী এখনতকৈ তেল অকণমান গৰম হ'বলৈ দিলো। তেলখিনি গৰম হোৱাৰ লগে লগে মই মাছখিনি ভাজি ল'ম। প্ৰথমতে এয়া মই মাছখিনি ভাজি লৈ আছো। মাছখিনি আমি অকণমান ৰংচুৱাকৈ ভাজি ল'ম। আসলতে গৰমৰ দিনত খুবেই ভাল লাগে এই আঞ্জাখন খাই পেলাই, আৰু বিশেষকৈ টেঙাৰ আঞ্জা আমাৰ সকলোৰে প্ৰিয় বুলি মই ভাবোঁ। কোনে কোনে ভাল পায় খাই মোৰ কমেণ্ট বক্সত জনাবচোন। এয়া চাওকচোন, মই মাছকেইডোখৰ ভালদৰে ভাজি লওঁ, চোৱাকৈ ভাজি ল'ব লাগিব। এয়া মই মাছখিনি ভাজি ল'লোঁ, আটাইখিনি মাছ মোৰ ভাজা হৈ গ'ল। এয়া মাছ ভাজি ৰৈ যোৱা তেলখিনিতে মই এতিয়া অকণমান গোটা সৰিয়হ আসলতে তেলত দি দিম, গৰম তেলত, আৰু লগতে কেঁচা জলকীয়া দিম। তাৰপিছত মই আমখিনি বহাই দিম। আমখিনি মই এনেকৈ চকলিকৈ কাটিছিলোঁ, এইখিনি এতিয়া তেলতে দি দিম। তাৰপিছত অকণমান নিমখ আৰু হালধি গুড়ি দিম। এয়া নিমখখিনি আসলতে নিজৰ সোৱাদ অনুসৰি দিব লাগিব, নিজৰ আঞ্জাৰ পৰিমাণ অনুযায়ী দিব লাগিব। এয়া মোৰ আমখিনি ভাজা হৈ গ'ল। তাৰপিছত অকণমান এতিয়া মই পানী দিম। এয়া অকণমান পানী দি ল'লোঁ, আৰু পানী দিয়া হোৱাৰ পিছত অকণমান চাউল গুড়ি মই মিক্সিত পিচি লৈছিলোঁ, তাকে দি দিলোঁ। এয়া চাউল গুড়িখিনি অকণমান পানীৰ লগত গুলি পেলাই মই একেলগে আঞ্জাখনতে বহাই দিলোঁ। চাউল গুড়ি নিদিলেও আপোনালোকে কৰ্ণফ্ল'ৰো ইউজ কৰিব পাৰে, সকলোৰে নিজৰ ইচ্ছা অনুসৰি কৰ্ণফ্ল'ৰ ইউজ কৰিব পাৰে বা চাউল গুড়ি দিব পাৰে। এয়া মই চাউলৰ গুড়ি দিছিলোঁ। এতিয়া আঞ্জাখন মই উতাল আহিবলৈ দিম। আঞ্জাখন উতল অহাৰ পিছত এয়া চাওকচোন, নমাই ল'লোঁ খোৱাৰ বাবে। এতিয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম। এয়া মোৰ আম টেঙা আৰু মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে, ভাল লাগিলে অৱশ্যেই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কাষতে থকা বেল আইকনটো টিপি দিব, যাতে আগলৈ নতুন নতুন ভিডিঅ'সমূহ পাই থাকে। এয়া আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব নিশ্চয়, আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ।